নমস্কাৰ, ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। যোৱা ৰাতি ভাত অলপ থাকি গৈছিল। আধাখিনি হাঁহ কুকুৰাক দিয়াৰ পাছত ভাবিলোঁ বাকী থকাখিনিৰে চাহৰ লগত খাব পৰাকৈ কিবা এটা বনাওঁ। ঘৰতে থকা সাধাৰণ বস্তুখিনিৰে কেনেকৈ বনালোঁ জানিবলৈ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতি থাকি যোৱা পইতা ভাতখিনি এতিয়া মিক্সিত মাৰি লওঁ। ইয়াত পানী অলপ দি দিছোঁ। এইখিনি চাওক এনেকুৱাকৈ পেষ্ট কৰি ল'ব আৰু এতিয়া উলিয়াই লওঁ। টেবুল চামুচেৰে 2 চামুচ বেচন ইয়াত মিক্স কৰি ল'ব লাগিব। জিৰা পাউডাৰ 1 চামুচ দিছোঁ। ৰঙৰ বাবে কাশ্মীৰী ৰেড চিলি লৈছোঁ। হালধি পাউডাৰ লৈছোঁ 1 চামুচ। নিমখ সোৱাদ অনুসাৰে লৈ ল'ব। এতিয়া এইখিনি মিলাই লওঁ। এনেকুৱা ধৰণৰ পেকেট এটা ল'ব, যিকোনো পেকেট হ'লেই হয়। এইখিনি পেকেটত এতিয়া বেটাৰখিনি ভৰাই লওঁ। মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। তেল গৰম হৈ গ'ল, এতিয়া এইখিনি দি লওঁ। আচলতে তেলত ভজা পোৰা কৰা কোনো বস্তুৱেই আমাৰ স্বাস্থ্যৰ বাবে সিমান ভাল নহয়, কিন্তু মাৰ্কেটিঙৰ এই যুগত বেছিভাগ খাদ্যই পেকেটৰ স্থান পাইছে। কুৰকুৰে, চিপছ, কি গাঁও কি চহৰ সকলোতে উভৈনদী। বহুদিন ধৰি ভাল হৈ থাকিবলৈ ইয়াত ভিন্ন ধৰণৰ প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ কৰা হয়, যিবোৰ শিশু কি বৃদ্ধ সকলোৰে বাবে মাৰাত্মক। সেয়েহে এই ভিডিঅ'ৰ দ্বাৰা তেনে পেকেটৰ খাদ্যৰ নকল কৰাৰ প্ৰয়াস কৰা হৈছে, যদিও ইয়াক কম ক্ষতিকাৰক ৰূপত সজাই তোলাৰ গুৰুত্ব দিয়া হৈছে। ঘৰতে থকা সাধাৰণ মছলা তথা কম তেলেৰে ভজা এনে খাদ্যই আপোনাৰ তথা আপোনাৰ শিশুৰ স্বাস্থ্যৰ কম ক্ষতি কৰিব বুলি আমাৰ ভাৱ হয়। অৱশ্যে বহুজাতিক কোম্পানীসমূহৰ সোৱাদৰ কাষ যে ই নাচাপে সেয়াও সঁচা। তথাপি এবাৰ এনেদৰে বনাই খাই চাবচোন, এটা সুকীয়া সোৱাদ পাব। লগতে আপুনি ইয়াত নতুনকৈ কি যোগ কৰি আৰু বেছি সোৱাদযুক্ত কৰি তুলিব সেয়াও আমাক কমেণ্টত জনাবচোন। পুনৰ এটা নতুন ভিডিঅ'ৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাৰিলোঁ।